ৰঙাপৰাৰ পৰা সন্ধানহীন হোৱা ছাত্ৰীজনীক আজি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা উদ্ধাৰ কৰি আনে অসম আৰক্ষীয়ে। ৰঙাপৰা ২ নং নাহৰণি গ্ৰাণ্ট গাঁৱৰ ঘাটমাউৰা শিশুজনীক তথা ১ নং নাহৰণি গ্ৰাণ্ট LP স্কুলৰ ২য় শ্ৰেণী ছাত্ৰীগৰাকীক ৰঙাপৰা আৰক্ষী থানাত উপস্থিত হোৱাৰ পিছত লালন পালন কৰা খুৰাক খুৰীয়েকৰ লগতে গাঁৱৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলায়। অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দাপৰি যুগৰ পৰা ছাত্ৰীজনীক তৎকালীনভাৱে উদ্ধাৰৰ পদক্ষেপ গ্ৰহণ কৰাত ৰঙাপৰা আৰক্ষী থানাৰ প্ৰভাৰী তিলক চন্দ্ৰ তেৰং আৰু উপ পৰিদৰ্শক কৌশিক চেতিয়াক ৰাইজে ধন্যবাদ জনায়। উল্লেখ্য যে যোৱা ৫ আগষ্টত ১ নং নাহৰণি গ্ৰাণ্ট LP স্কুলৰ ২য় শ্ৰেণীৰ ছাত্ৰীগৰাকী সন্ধানহীন হৈছিল আৰু যোৱা ১৩ আগষ্টত ছাত্ৰীজনীক একেখন গাঁৱৰে ৩জন ব্যক্তিয়ে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিক্ৰী কৰাৰ এক চাঞ্চল্য তথ্য পোহৰলৈ আহিছিল। অৰুণাচল প্ৰদেশত ১,৮০,০০০ টকাত শিশুটিক বিক্ৰী কৰা হৈছিল। ৰঙাপৰাৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ দাপৰিজুগ আৰক্ষীৰ সহযোগত অভিযান চলাই অৱশেষত ১১ দিনৰ মূৰত ছাত্ৰীজনীক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়। ইপিনে ৩জন অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে। আজি আমি নাহৰণি গ্ৰাণ্টবাসী হৈ ৰঙাপৰা সমষ্টিৰ যিমান জনসাধাৰণ আছো সবে আমি অন্তৰেৰে আমাৰ ৰঙাপৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়া মহোদয় তিলক চন্দ্ৰ তেৰং ডাঙৰীয়াক অশেষ ধন্যবাদ দিব বিচাৰিছো। লগতে IC ললিত দলে ছাৰ আৰু আমাৰ কৌশিক চেতিয়া ছাৰো আছে লগত। তেওঁলোকে যোৱা ১২ তাৰিখৰ পৰা একেবাৰে দিনে ৰাতি একাকাৰ কৰি আমাৰ গাঁৱৰ এজনী ছোৱালী মিচিং হৈছিলে যোৱা ৫ শনিবাৰ দিনা। সেই কেছটো আমি অলপ পলমকৈ ১২ তাৰিখে আমি থানাত জাননী এখন দিছিলো, কিন্তু ১২ তাৰিখৰ পৰা তেওঁলোকে পুলিচ প্ৰশাসনে দিনে ৰাতি একগোট হৈ সুদূৰ অৰুণাচল প্ৰদেশৰ পৰা দাপৰিজু থানাৰ পৰা আজি এই মাত্ৰ ছোৱালীজনী আমি ৰঙাপৰা থানাত আমি নিজ চকুৰে দেখাৰ কাৰণে আমি অতিশয় আনন্দিত হৈছো। আৰু লগতে যিকেইজন মানুহ ছোৱালীজনীক লৈ পেলাই অৰুণাচল প্ৰদেশত ১,৮০,০০০ টকাত বিক্ৰী কৰি থৈ আহিছিল তেওঁলোকক কৰায়ত্ব কৰা হৈছে। তেওঁলোককতো যোৱা দেওবাৰে কৰায়ত্ব কৰা হ'ল আৰু তেওঁলোকক আমি এতিয়া OC ছাৰক ধন্যবাদ দিয়াৰ লগতে OC ছাৰক ৰাইজৰ হৈ একদম খুব বিনম্ৰ নিবেদন কৰিব বিচাৰো, অতি কঠোৰছে কঠোৰতম শাস্তি এই ব্যক্তিসকলক দিব লাগে, যাতে চবৰ ঘৰতে ল'ৰা ছোৱালী আছে তেওঁলোকে শান্তিৰে নিৰ্ভীকভাৱে স্কুল পঠাব পাৰে, জীয়াই থাকিব পাৰে।